নমস্কাৰ। হৰ ঘৰ তিৰংগা আন জিলাৰ নিচিনাকৈ আমি কোকৰাঝাৰ জিলাতো আমি আয়োজন কৰিছোঁ এক বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে। আমাৰ অহা 17 আগষ্ট তাৰিখলৈকে এই কাৰ্যসূচী বিভিন্ন কাৰ্যসূচী আমাৰ চলিব। হৰ ঘৰ তিৰংগা কাৰ্যসূচী আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ প্ৰতি আমাৰ শ্ৰদ্ধা যোগোৱাৰ অৰ্থে আৰু লগতে আমাৰ ঐক্য সংহতি আৰু দেশপ্ৰেমেৰে উদ্বুদ্ধ কৰাৰ অৰ্থে এই অনুষ্ঠান এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি আমাৰ যিমান চৰকাৰী কাৰ্যালয় আছে প্ৰত্যেক কাৰ্যালয়ত এক চাফাই অভিযানেৰে আমি এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিম। ইয়াৰ পিছতে আমি অহা 13 আগষ্ট তাৰিখে আমি এটা গোটেই কোকৰাঝাৰ জিলাত আমি বাইক ৰেলী কৰিম জাতীয় পতাকা আমি লৈ। আৰু এই বাইক ৰেলীত আমি কেন্দ্ৰীয়ভাৱে যদিও আমি কোকৰাঝাৰ টাউনৰ পৰা কৰিম, কিন্তু গাঁৱে ভূঞে আমাৰ সকলো ঠাইতে বাইক ৰেলীত আমাৰ আত্মসহায়ক গোটৰ বা ASRLMৰ আমাৰ যিসকল সখী আছে তেওঁলোকেও ভাগ ল'ব আৰু বিভিন্ন পৰ্যায়ৰ আমাৰ নাগৰিকে এই বাইক ৰেলীত ভাগ ল'ব। ইয়াৰ উপৰিও আমাৰ সেইদিনাখনে অৰ্থাৎ 13 আগষ্টতেই দিনৰ 4টা বজাত আমাৰ কোকৰাঝাৰত CIT আছে ইঞ্জিনিয়াৰিং কলেজ। সেই CITত 4টা বজাত আমাৰ তিৰংগা কনচাৰ্ট আমাৰ তাতে হ'ব, অনুষ্ঠিত কৰা হ'ব। তালৈকেও মই সকলোকে আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। আৰু ইয়াৰ উপৰিও ইতিমধ্যে আমাৰ স্কুল কলেজবিলাকত বিভিন্ন ধৰণৰ দেশপ্ৰেমমূলক বিষয়বস্তু আগত ৰাখি ৰচনা প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আদি ইতিমধ্যেই অনুষ্ঠিত কৰা হৈছে। সেইবোৰ আমাৰ এতিয়ালৈকে চলি আছে। ইয়াৰ উপৰিও আমাৰ VCDC আমাৰ মিউনিচিপালিটি ৱাৰ্ড বা বিভিন্ন ঠাইত আমি আমাৰ জাতীয় পতাকাৰ ক্ৰয় বিক্ৰয় কেন্দ্ৰ আমি স্থাপন কৰিম। আৰু এই ক্ৰয় বিক্ৰয় কেন্দ্ৰত স্থাপনৰ ক্ষেত্ৰত আমাৰ যি আমাৰ ASRLM আছে, আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন, তেখেতসকলে অংশগ্ৰহণ কৰিব। আৰু ইয়াৰ উপৰিও আমাৰ মোবাইল ভানেৰেও আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা আমাৰ জাতীয় পতাকাসমূহৰ বেচা কিনাৰ এটা ব্যৱস্থা ৰাখিব। আমাৰ ইণ্টেৰিয়ৰ এৰিয়াবিলাকত যাব আৰু তাৰ লগতে দেশপ্ৰেমমূলক গীত বজাই যাব, যাতে এটা গোটেই পৰিৱেশটো এটা দেশপ্ৰেমেৰে এটা উদ্বুদ্ধ হৈ থাকে। আৰু ইয়াৰ উপৰিও আমি আৰু আন কিছু কাৰ্যসূচী আমি হাতত ৰাখিছোঁ, যেনে আমাৰ চেলফি কম্পিটিশ্যন থাকিব। বিভিন্ন ঠাইত আমি চেলফি পইণ্ট ৰাখিছোঁ। আমাৰ সেই DC অফিচত চেলফি পইণ্ট থাকিব বা গৌৰাংগ পাৰ্কত আমাৰ চেলফি পইণ্ট থাকিব। সেই চেলফি পইণ্টৰ আমাৰ যুৱক যুৱতীসকলে তেওঁলোকে চেলফি উঠিব পাৰিব। আৰু তাৰ জৰিয়তে আমাৰ এই যি তিৰংগাৰ এটা জাতীয় পতাকাৰ যিটো আমাৰ উদ্বুদ্ধ কৰাৰ ক্ষেত্ৰত আমাৰ যুৱক যুৱতীসকলকো আমি তিৰংগা ছ'চিয়েল মিডিয়া কেম্পেইন এটা আমি ডিষ্ট্ৰিক্ট ফেচবুক পেজৰ মাজেৰে আমি চলাই যাম, যাতে আমি তাৰ মাজেদিও তেওঁলোকক এক প্ৰতিযোগিতামূলক ভাৱেৰে আমি আগবঢ়াই লৈ যাব পাৰোঁ। ইয়াৰ উপৰিও আমাৰ যিবিলাক ঠাই থাকিব, কিছুমান বিশেষ ঠাই, তাত ইলুমিনেশ্যন হ'ব, লাইট জ্বলোৱা হ'ব, ৰঙীন বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱা হ'ব। আৰু যিবিলাক অফিচৰ আমাৰ কাৰ্যালয় আছে তাতো আমাৰ ইলুমিনেশ্যন হ'ব। তো ইয়াৰ উপৰিও আমাৰ 14 আগষ্ট তাৰিখে আমাৰ পাৰ্টিশ্যন হৰৰ ৰিমেম্বাৰেন্স ডে। আমাৰ যি পাৰ্টিশ্যন হৈছিল স্বাধীনতাৰ পিছত সময়ত, সেই পাৰ্টিশ্যনৰ হৰৰ যি হৈছিল, যি দুখ লগা আমাৰ পৰিৱেশ সৃষ্টি হৈছিল, তাক লৈ পেলাই আমি দুটা কাৰ্যসূচী লৈছোঁ। আমি সমবেদনা জনোৱাৰ অৰ্থে গধূলি আমাৰ কোকৰাঝাৰ স্থিত আমাৰ শ্বহীদ বেদীত আমি কেণ্ডেল লাইট তাত আমি জ্বলাম, চাকি বন্তি জ্বলাম। আৰু ইয়াৰ উপৰিও আমাৰ দিনত আমাৰ DC অফিচৰ কনফাৰেন্স হলত আমাৰ ইয়াৰে নিৰ্বাচিত ছাত্ৰ ছাত্ৰীসকলক লৈ এখন তথ্যচিত্ৰ তেওঁলোকক আমি দেখুৱাম আৰু লগতে এটা সৰু বক্তৃতাৰো আমি ব্যৱস্থাৰ আয়োজন কৰিছোঁ। তো এইখিনি মূলতঃ আমাৰ কাৰ্যসূচী। আৰু মই আশা ৰাখিছোঁ যে এইখিনি কাৰ্যসূচীত আমাৰ সকলো স্তৰৰ নাগৰিকে অংশগ্ৰহণ কৰিব। আৰু ইয়াৰ লগতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আমাৰ এইবাৰ যি 15 আগষ্ট আমি কেন্দ্ৰীয়ভাৱে কোকৰাঝাৰ জিলাত অনুষ্ঠিত কৰোঁ, সেই ময়দানত আমাৰ এইবাৰ নতুনকৈ আমাৰ ভাৰতীয় সেনাই অংশগ্ৰহণ কৰিব। আৰু বিশেষকৈ তেওঁলোকে কম্বাট তেওঁলোকে শ্ব' কৰিব। আৰু তেওঁলোকৰ যি আৰ্মছ এণ্ড ছফিষ্টিকেটেড আৰ্মছ এণ্ড এমিউনিশ্যন আছে, সেইবিলাক দেখুৱাব, যাতে আৰ্মিৰ প্ৰতি, ভাৰতীয় সেনাৰ প্ৰতি আমাৰ আৰু তেওঁলোকক আমি সহযোগিতা কৰিব পাৰোঁ, বা আৰ্মিত আমাৰ ল'ৰা ছোৱালী যাতে যায়। আৰু লগতে আমি এটা ডগ শ্ব' SSBৰ ফালৰ পৰা ডগ শ্ব'ৰ আয়োজন কৰিছোঁ। এটা বৰ্ণাঢ্য কাৰ্যসূচীৰে 15 আগষ্ট আয়োজন কৰা হৈছে। আৰু এই সুযোগতে মই আপোনালোকৰ জৰিয়তে
সকলোকে আমাৰ এই হৰ ঘৰ তিৰংগা কাৰ্যসূচী আৰু 15 আগষ্টৰ কাৰ্যসূচীত সকলোকে দলে বলে যোগদান কৰিবলৈ মই অনুৰোধ জনাইছোঁ।